Hello guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ এই সৰু YouTube চেনেললৈ স্বাগতম জনালো। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে বুলি আশা কৰিলো। মোৰো ভালেই আপোনালোকৰ আশীৰ্বাদত বহু দিনৰ মূৰত মই আজি ভিডিঅ' এটা লৈ আহিছো আপোনালোকৰ বাবে মানে জানে দীপাৱলী আহি আছে গতিকে দীপাৱলীৰ কেনেকৈ প্ৰস্তুতি মই চলাইছো মানে কেনেকুৱাকৈ যোগাৰ কৰিছো কি বজাৰ কৰিলো সেইবোৰ আপোনালোকৰ লগত মানে শ্বেয়াৰ কৰিম বুলি ভাবিছো। ভিডিঅ'টো দীঘল নহয়, বেছি দীঘল নকৰো মানে একদম ছুটি ভিডিঅ' বনাম। সো ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু ভিডিঅ'টো যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো মানে আপোনালোকে ক'বচোন আপোনালোকে কেনেকৈ প্ৰস্তুতি চলাইছে মানে দীপাৱলীৰ। আমাৰ ঘৰত এইখিনি যোগাৰ কৰিছো মানে অহা কাইলৈ ফিটিং কৰিম এই লাইটবোৰ। এইটো লাইট আনিছে আজি মানে আৰু আগৰো কেইটামান লাইট আছে। এইবোৰ আজি আনিছে চাগে দেই। এইবোৰ হোৱাইট কালাৰটো দুটা আনিছে, ব্লু ৰেড য়েল্লো এণ্ড ব্লেকো আছে দুটামান আৰু বাকী কেইটামান আগৰো আছে। এইবোৰ লাইট হয়। এয়া চাই লওক আপোনালোকৰ কেনেকুৱাকৈ কৰিব, নিশ্চয় ভিডিঅ'টো দেখিবলৈ পামেই হয়নে নহয়। চ' এইটো আছে, এইটো ফুলজাৰি। মই ফুলজাৰি জ্বলাম। মই এইটো বোমাটো নজ্বলাওঁ দেই, মোৰ বহুতেই ভয় লাগে আৰু বোমা বেছি নজ্বলোৱাই ভাল, কাৰণ কি প্ৰদূষণো হয় ইয়াৰ লগত হয়নে নহয়। আৰু লগতে মানে ঘৰ ওচৰা ওচৰি থাকিলে মানে জ্বলাই দিলে কেনেবাকৈ যদি গুচি যায় মানে হেৰি হৈ যায় ন, সেই গতিকে ভয় লাগে মানে মোৰ। তো বিশেষকৈ অলপ কমকৈ ইউজ কৰিব মানে। তথাপি মিষ্টাৰ লৈ আহিছে। এইটো কেই পেকেট আছে বা এয়া এইটো বোমাটো 1 2 3 4 5টা আনিছিলে। এইখিনি অলপমান লৈ গৈছে মানে আজি ফুটাইছে আধাখিনি। এতে আছে এইটো ফুলজাৰি হয়। এয়া এইটো ফুলজাৰি। এতে আছে 5 পেকেট। এইটো ময়ে জ্বলাম বিশেষকৈ। আৰু এইটো জালুক বম। এইটো আছে জালুক বম। কি পেকেট আছে 1 2 3 4 5 6 7 8 9 পেকেট আছে। 1 পেকেট লৈ গৈছে, 10 পেকেট আনিছিলে লৈ গৈছে এইখিনিটো। তাৰপিছত এইটো আছে কলগছ। আপোনালোকে জ্বলাই নে নজ্বলাই? নিশ্চয় জ্বলাই চাগে হয়নে নহয়। মই আকৌ কি ধৰণৰ কথা কৈছোঁ আপোনালোকক। এয়া কলগছ কেইটা আছে 1 2 3 4 5 6 7 8 9 10টা আছে দেই। এয়া এইটো আকৌ ফুলজাৰি। তাৰপিছত চকৰিটো অনা নাই মানে, অহা কাইলৈ আনিব চাগে দেই চকৰিটো। তো এইখিনিতো আনিছে আজি মানে। কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু আপোনালোকে কেনেকৈ মানে হেৰি কৰিছে দীপাৱলীৰ যোগাৰ কৰিছে, প্ৰস্তুতি কেনেকৈ চলাইছে একেবাৰে জনাবলৈ নাপাহৰিব দেই। আমাৰ একেবাৰে অলপমানকৈ, ইমানো এতিয়া ডাঙৰ নহয়, মাজে মাজে কৰিছোঁ আকৌ চেলিব্ৰেট। যিহেতু এবাৰে আহে দীপাৱলী হয় নে নহয়, চেলিব্ৰেটটো কৰিবই লাগিব। গতিকে এয়া আমাৰ এইখিনি যোগাৰ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একেবাৰে নাপাহৰিব। একদম কম মিনিটৰ ভিডিঅ' মানে একেবাৰে শেষলৈকে চাব প্লিজ, ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক। ভিডিঅ' প্ৰায় মানুহবোৰ নাচায় আজিকালি। মইতো বহুতৰে চাই দিওঁ, কিন্তু মোৰ নোচোৱাৰ কাৰণে ময়ো নাচাবই দিলোঁ দেই ভিডিঅ'তে। বেয়া নাপাব, আপোনালোকে চালে ময়ো চাম, কিয় নাচাম হয়নে নহয়। আৰু পিছফালে এই আঠুৱাটো দেখি আছে আপোনালোকে হয়নে নহয়। মানে মই কি ৰাতি তৰোঁ ন আঠুৱাটো তৰি মেলি এনেকুৱাকৈ উঠাই থৈ দিওঁ। ইফালে লাইট ফিটিং কৰি থোৱা আছে মানে অহা কাইলৈ লগাম মানে ইয়াতেতো মই অলমষ্ট লগাই থৈ দিওঁ ন লাইটবোৰ ফিটিং। তো দেখিবলৈ পাব মানে কেনেকুৱাকৈ আমি ডেক'ৰেট কৰিম মানে দীপাৱলী। আৰু আপোনালোকে কেনেকুৱাকৈ ডেক'ৰেট কৰিব জনাবলৈ একেবাৰে নাপাহৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই। চ' নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিলোঁ। চ' এতিয়ালৈ বাই বাই। আকৌ আৰু এটা কথা মানে মানুহে মানে কি চাব মানে কি, ঘৰ যদি ওচৰে পাজৰে আছে প্লিজ এনেকুৱাকৈ বোমাবোৰ মানে অলপ সাৱধানে ফুটাব, যাতে ঘৰবোৰত লাগি জুই চুই লাগি নাযায়। বহুতে ভয় লাগে মানে। চ' কৈ দিছোঁ মানে, আপোনালোকে জানে সতৰ্কতা অৱলম্বন কৰিব বুলি গম পাওঁ, তথাপিও মানে মই কৈ দিছোঁ আগতীয়াকৈ মানে। মোৰ ফালেদি মই বহুতে সজাগ মানে এইবোৰত। আকৌ মানে আৰু প্ৰদূষণো বহুত হয় ন, পলিউশ্যন বহুত হয় এইটোৰ লগত, সেই গতিকে কৈছোঁ মানে। চ' এইখিনিতো কৈ দিলোঁ, বেয়া নাপাব কোৱাৰ বাবে। চ' এতিয়ালৈ বাই বাই।